নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল অল জব আপডেটলৈ। আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচৰ ওপৰত আলোচনা কৰিম। চ' বিশেষকৈ আজিৰ এই ভিডিঅ'টো ছোৱালীসকলৰ কাৰণে স্পেচিয়েলি ভিডিঅ'। চ' বহুতেই মোক ছোৱালীয়ে কমেণ্ট কৰি থাকিলে, দাদা যিদিনাখন আমি PET PST দিবলৈ যে গ্ৰাউণ্ডত তাত কি ডকুমেণ্টছ লাগিব বা তাত কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব। চ' বহুতে মোক কমেণ্ট কৰি থকাৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো বিশেষকৈ বনোৱা হৈছে। চ' এই বিষয়ে মই আপোনালোক আগতে ভিডিঅ' বনাইছোঁ, যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব পাৰে। তাত সম্পূৰ্ণভাৱে আপোনালোক বুজাই দিয়া আছিল যে কি প্ৰচেছ হয় বা কি ডকুমেণ্ট চোৱা হয়। চ' আজিৰ এই ভিডিঅ'টোত ছোৱালীসকলক এনেকুৱা ধৰণেভাৱে আপোনালোক বুজাই দিয়া হ'ব যে আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈ যাব। আপোনালোকৰ ডকুমেণ্টছৰ ওপৰত, প্ৰচেছৰ ওপৰত কি তাত আপোনালোকৰ প্ৰচেছ হ'ব, সকলোখিনি আপোনালোক ক্লিয়াৰ হৈ যাব। চ' আপোনালোকে জাষ্ট মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে হ'ল। আহক তেতিয়াহ'লে আমি পলম নকৰি আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। যিদিনাখন আপোনালোকে PET বা PST দিব যাব, অৰ্থাৎ আপোনালোকে ৰানিং কৰিব যাব গ্ৰাউণ্ডত, সেইদিনাখন আপোনালোকৰ 4টা ষ্টেপ হ'ব। চ' আপোনালোক পোনপ্ৰথমতে হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন, তাৰপিছত হ'ব আপোনালোকৰ ৰানিং, তাৰপিছত হ'ব আপোনালোকৰ লং জাম্প। আপোনালোকৰ 4টা ষ্টেপ হ'ব বা প্ৰচেছ হ'ব আপোনালোকে। চ' এই 4টা প্ৰচেছৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ হৈ যাব লাগিব গ্ৰাউণ্ডৰ কাৰণে। চ' আপোনালোকৰ পোনপ্ৰথমে আপোনালোক লাইন হ'ব দিব, ছোৱালীসকলক বা ল'ৰাসকলক এনেকুৱা এক্সট্ৰাকৈ লাইন হ'ব দিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চ' ডকুমেণ্ট ভেৰিফিকেশ্যন এইকাৰণে হয়, আপোনালোকৰ যিটো এক্সট্ৰা মাৰ্ক আছে আপোনালোকৰ 10 মাৰ্ক, সেই মাৰ্কটোৰ কাৰণে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চোৱা হয়। পিছত জইনিঙৰ টাইমত একবাৰ চাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটো বিশেষকৈ। চ' এইটো চোৱা হয় আপোনালোকৰ জাষ্ট 10 মাৰ্ক থাকে আসাম পুলিচৰ এক্সট্ৰা। এই 10 মাৰ্কৰ কাৰণে আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰা হয় বা চোৱা হয়। চ' আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ সকলোখিনি এডুকেশ্যনৰ চাৰ্টিফিকেটৰ ওপৰত আপোনালোকৰ এক্সট্ৰা যিবিলাক আছে, আপোনালোকৰ কম্পিউটাৰ, স্পৰ্ট, এনেকুৱা ধৰণৰ আপোনালোকৰ যিবিলাক এক্সট্ৰা আছে সকলোখিনি আপোনালোক অৰিজিনেল লাগিব। আৰু অৰিজিনেলৰ ওপৰত আপোনালোক লাগিব জেৰক্স কপি, প্ৰত্যেকৰে একোটাকৈ জেৰক্স কপি লাগিব। আৰু জেৰক্স কপিখিনি আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ প্ৰচেছত ৰাখিব, ঠিক আছে। অৰিজিনেলখিনি চোৱা হ'ব আৰু জেৰক্সখিনি আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ প্ৰচেছত ৰাখিব। তাৰপিছত এইখিনি প্ৰচেছ হৈ যোৱাৰ পিছত আপোনালোক হাইট আৰু ৱেইট জোখা হ'ব। চ' ছোৱালীসকলক চেষ্টটো নোজোখে, ঠিক তেনেদৰে আপোনালোক হাইটটো আৰু ৱেইটটো জুখিব। যদিও আপোনালোকে এইখিনি প্ৰচেছত ক্লিয়াৰ হয়, তেতিয়াহ'লে আপোনালোকে মেডিকেল আপোনালোকৰ হ'ব। মেডিকেলত বিশেষকৈ আপোনালোকৰ কোনো ধৰণৰ এনেকুৱা হাৰ্ড মেডিকেল নহয়, নৰ্মেলি মেডিকেল হয়। মেডিকেলৰ ওপৰত মই বিশেষকৈ ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি চোৱা নাই চাব পাৰে, ঠিক আছে। এইখিনি প্ৰচেছ মেডিকেল এক্সামিনেশ্যন হোৱাৰ পিছত এতিয়া আপোনালোক ৰানিং কৰিব দিয়া হ'ব। চ' ৰানিঙৰ কাৰণে আপোনালোকক চেষ্ট নাম্বাৰ দিয়া হ'ব। আপোনালোক CC ফুটেজত আপোনালোক উঠোৱা হ'ব, বোলে এই ছোৱালীজনী কিমান সময়ৰ ভিতৰত কিমান মিটাৰ দৌৰিলে, এনেকুৱা ধৰণৰ তাত উঠি থাকিব। চ' এনেকৈ ৰানিং পাছ কৰাৰ পিছত আপোনালোকৰ লাষ্ট ষ্টেপ হ'ব আপোনালোকৰ লং জাম্প। চ' লং জাম্প ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ গ্ৰাউণ্ড ইভেল ক্লিয়াৰ, আপোনালোকৰ 4টা ষ্টেপ কমপ্লিট। আৰু আপোনালোকে এতিয়া ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই হয় নে নহয় আপোনালোকক সেইটো আসাম পুলিচৰ ফালৰ পৰা নেক্সট টাইম আপোনালোকৰ এটা ৰিজাল্ট আহিব, ঠিক আছে। এনেকুৱা ধৰণে আপোনালোকৰ আসাম পুলিচৰ 4টা ষ্টেপ হয়। আৰু ৰানিঙৰ পিছত আপোনালোকৰ লং জাম্প হয়। লং জাম্পৰ পিছত আপোনালোকৰ কোনো ধৰণৰ হাই জাম্প এনেকুৱা ধৰণৰ প্ৰচেছ নাই। বহুতে মোক সুধি থাকে যে হাই জাম্প আছে নেকি, বিশেষকৈ ল'ৰা সোধে, ছোৱালীয়ে সোধে। চ' এনেকুৱা ধৰণৰ কোনো ধৰণৰ হাই জাম্প নাই, আপোনালোকৰ জাষ্ট এইখিনি প্ৰচেছ হয় আসাম পুলিচৰ। চ' আপোনালোকৰ আৰু বহুতে সুধি থাকে পান কাৰ্ড লাগিব নেকি, ভোটাৰ কাৰ্ড লাগিব নেকি, আধাৰ কাৰ্ড লাগিব নেকি, PRC লাগিব নেকি, সকলোখিনি আপোনাৰ যদি আছে তেতিয়াহ'লে আপোনাৰ সকলোখিনিয়ে লৈ যাব। আৰু যদি নাই সেনেকুৱাকৈ যাব, তাত কোনো ধৰণৰ প্ৰব্লেম নাই, ঠিক আছে। এইখিনি আছিল সৰুকৈ এটা আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিয়ক। আৰু এই বিষয়ে যদি মোক সুধিবলগীয়া থাকিলে আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰি সুধিব পাৰে, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম। আৰু যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ, ঠিক আছে। আজিলৈ এৰিলোঁ, পুনৰ লগ পোৱাৰ আশাৰে মই টিকেন্দ্ৰ ভা। আজিলৈ গুড বাই।